তই কি কৰি আছা? কি করছো কচোন? মই হলে আকৌ পাত্তাই পাও না। ওই তো পাত্তা কর পাই পাবি, দেখছে নহয় বডি বডি বনাই আছো। বডি বনাইছে। ও তিরিমুয়া আপনি পাতাবা লাগলি বডি লাগবই, বুঝছা? যাও সঁচা কথা কলি থলুক এইটো বডি দি চাতিয়া পীর বাপে হলো। মই ধন্দৰ কথা নাজানো, তাৰ বডি যি ভাল বাপ্পা। তই পিছে বাপেক কেনেকে হলি সেইটো এমন নাজানিলো দেই। যাও তন্ধক মই নাজানো। Hey, cutie over there. এই পিছ মাল আৰু কৰিব আহিলে। বাপ্পা এই বান্দা আমার এর নয়। কি কত কিয় বিখ্যাত? Nothing to say. Busy man. So, laterality, stability, utility. Director, hey, direction team, direction. Artist lagi. Shooting korim, shooting. কি শুটিং করবি? করবাই সেটা তোক র Shooting korim, shooting. র আজিতো Shooting. এই বেংনা খোৱা না বেংনা চোহা বান্দা কিন্তু কিবা এটা ভাল লাগছে। কি আয়ো ই বেটাই দেখা পাৱা নাছিল। এৰ বিচকুটো খুক্তি ওলাই আনো নেকি? ও বেটা তই কি কৰা হে? Shooting. Hey, আপোনাৰ বডিটো বৰ ধুনীয়া দে। বুঢ়ীৰ বডি চাবা আছে চাল্লা নিলে জগবাৰ
বাহেনতত থাকলি তোক আজি বাহিনী দি কুবে দগা বখৰা কৰিলো হয় থেত চাল্লা বাবা এই ৰাতিপুৱা মাথাটো বেয়া কৰি দিলে Hey girl, Cutie over wait. there. কাক মাতছি You, তোমাকে মাতিছো. মইছো আপোনাক চিনিব পৰা নাই I am Michael City, director. ডিৰেক্টৰ মাইকেল জিতি এইগিলাখান কিবা নাম হ'ল না Style, you know style. Anyway, acting কৰিবা, acting. এক্টিং নকৰো যা তহঁতক মই বুজা নাই বুলি ভাবছা হা এক্টিং কৰিব লাগে বুলি কয় গাঁৱৰ আপিগিলা নি টাউনত বিক্ৰী কৰবি বেটা এই কলি মাকনি কলিতা সৰুতে অলপ ক'লা আছলো কাৰণে মাকনিৰ ম কাটি দি কণী হলো সেই কণী যাই কলি হলো এই কলি বৰ নামজাদা আপি দে এই কলিৰ পাছত এতিয়াও 10-15টা আপা লাগি আছে আৰু এই চান্সেই পোৱা নাই আৰু বেটা তই গুছ বুলি কৈছো গুছ Hey, কি কৰা? গুছ এই কলিক এক্টিং করবে নাই বেটা তন্তুক মই নাজনো বল দেরি হয়েছি ওই ডিরেক্টর তো এতিয়াও যা নাই হা ফুট Ow, Cutie my over God. So cute. এইটো এই লুকটো মোক লাগে পাই গলো কেনে আপা এন্দাল লাজু নাপায় নেকি অচিনাকি আপিৰ হাতত ধৰে এইজনীকেই মই বিচাৰি আছো অভদ্ৰ তোমাক মই হিৰোইন বনাই দিম মালামাল কৰি দিম চিম্বনা জীৱন বনে থাক চামুক যাবা দি Yes! Oh my! দেৰি কৰিলো নেকি কলি Hey, তই সদায় দেৰি কৰা ইগলাখান মই ভাল নাপাওঁ এনকা একলা ৰখি থাকি মই কিমান বুৰ পাওঁ জানা না তই কি কবি এই ভাংনা খাওয়াটোৰ পৰা আৰু উপায় নহছে কিয়া কি কৰিলাকনো সি কিয়া তোৰ আৰু মোৰ মাজত সি হেঙাৰ হৈ থকা নাই হেই হচি তই কিবা বেলেগ চিন্তা কৰি আছা ক'ত নাই থাকা দে বাদ দি ইগলা কথা ইতান মই তোৰ কাষত আছো না চাও কলি তোক এৰিবা আকছে কেনে থাকবে নৰো মই নৰুৱে তোক লাগি মোৰ বৰকে মনত পৰে খাওঁতে ঘুমাওঁতে উঠাওঁতে বহাওঁতে তই মোৰ চকুৰে কথা সঁচা কৈছে এনে তই তোক গলি মোৰ আঘানো বিশ্বাস নহয় হেই তই কিবা মোক সন্দেহ কৰি থাকা ইতান মই যাওঁ দে দেৰি এই হে গেলি হে তেৰি চাইকেলখন বাংলা খাওয়াই লৈ গেল
আও থুলুকটা দেখোন কিয় কান্দি আছে হস্পিটালে ও থুলুকটা কিয় কান্দি আছা সঁচা কথা ক'লে চুলুকাইবই হেই নকওঁ যা ডাঙৰ মানুহ ক'ৰবাত কান্দে নে মই কৈছো নহয় সঁচা কথা ক'লে চুলুকাইবই নকলেও নাই ইমান ডাঙৰ মানুহটো এনেকা ৰাস্তাৰ ওপৰত কান্দি আছা এ মানুহ শুনলি কি কব এ ভাল কথা আছে নে হেই যা মই বেয়া নকওঁ আজিৰ পৰা তই বেয়া নহয় দে তই ভাল বেলেগে বেয়া বুলিলো মই তোক বেয়া নবলো নহয় দে তই ভাল দে দে ক তই কাকো নকাতো দে নকওঁ দি তই সঁচাই নকাতো আশা দে নকওঁ দিয়ে সেই বাংলা খাওয়া বলে না খাওয়া খুশু খাওয়াই মোৰ চাইকেল খান চুৰ কৰি লৈ গেছি কি অ তই কাকো লখবি কিন্তু তই কি সোপা দিলে কি হলো অ তোৰ চাইকেলখন খাই বদমাছ ভাংনা খাওঁতে চুৰ কৰি নিছি আৰু তই মোকে কবা মানা কৰিছে সেইকাৰণে কৈছো সঁচা কথা কলি চুলুকাই বয়া যা নকওঁ ইমান দেৰি গৈছি ক'ত বে কি কৰি আছে আহক আজি বেটা দিম কচু পালি হাও আছি ৰ হাই কলি গুড মৰ্নিং এগলাখান গুড মৰ্নিং দি একো লাভ নাই ঠিক আছে তই বেয়া পাইছে কিন্তু কিয় বেয়া পাইছে কথাটো ক'ব লাগিব তো তই মোক সোনকালে বিয়া পাতিলো মই আৰু সদায় অংক থাকিব নোৱাৰো তোৰ সদায় প্ৰব্লেম তেতিয়াৰ পৰাই মই অংক ৰখি আছো তোৰ কোনো খবৰে নাই এপাৰ্টমেণ্ট আছিল তই জানাই দেখোন মই অলপ বিজি মানে কি এপাৰ্টমেণ্টে মই এগলা একো বুজা নাই সেইটো বুজা নাই নে নাইতো চহৰ পাই এটা ডিৰেক্টৰ নে ফিৰেক্টৰ আছিল তাক মনোজ অ এপইণ্টমেণ্ট আৰু তই যে কৈছা মনোজ কোন মনোজে অ মনোজ নহয় মেনেজ তই কিন্তু কথাগিলাকে থাম্বা বৰ ভুলকে কোৱা সেইকাৰণে মই তোক বেয়া পাওঁ আকো নহয় দি শুন এইটো কেতিয়াবা ও হয় অ হয় আ হয় আৰু এ হয় নে হওঁতে হয় আচল কথা কি জানা মই তোক বহুত ভাল পাওঁ ময়ো মৰমৰ কলি তোৰ নামত মই দিম বুলি তোৰ বাবে মই পগলা জিলাপি গোল্লা চিঙৰা তই মোৰ সৰু সৰু যাম জেঠত কাম কৰিলে কাম তই মোৰ সৰু সৰু যাম জেঠত কাম কৰিলে কাম
আছে তোৰ বাবে মই পগলা জিলাপি গোল্লা সিঙৰা তই মোৰ সৰু সৰু জাম জেঠত কাম কৰিলে খাম তই মোৰ কঁঠালৰ গুটি মোৰ আৰু কণী কৰা চেঙেলী গুৱাহাটীলৈকে পলুৱাই নিম তোকে শ্বপিং কৰিম দুয়ো নিউ মাৰ্কেটতে তোৰ বাবে মই বলিয়া জিলাপি গোল্লা চিঙৰা তই মোৰ কঁঠালৰ গুটি মোৰ আৰু কণী কৰা চেঙেলী তই মোৰ সৰু সৰু জাম জেঠত কাম কৰিলে খাম তই মোৰ কঁঠালৰ গুটি মোৰ আৰু কণী কৰা চেঙেলী তই মোৰ সৰু সৰু জাম জেঠত কাম কৰিলে খাম ঐ ঐ থুলুক মদ আহি আছে চাচোন চা ঐ নুজুকাবি দে মোৰ কিন্তু বৰ ভয় লাগে মনে মনে থাকচোন ঐ আহি পালেই ও বেটা বেটি পোহা ঠান্ডা রাজা হারা ভাঙে প্রভু পাগিয়া আমাকে তোর বইয়ে নয় সঁচা কথা কলে চলক বইয়া বইলে মোৰ একো নকওঁ চালা I am also dog, you are also dog. অ লংকেদা তোক মই ইমান ভাল পাওঁ ইমান বিশ্বাস কৰোঁ তোৰ আচল চৰিত্ৰটো মই আজিলৈকে বুজবাই নৰলো তই বেলেগ কাবাৰ লগত মাথা মাৰি থকা নাইতো এ মইনা তই তো গা মোৰ বিশ্বাস নহয় হাও কিয় তোৰে দেখোন মায়া বুজাতান মোৰ মায়া বুজাতা মই কি কৰলো কিয়া সেই বাংনা খতৰ লগত তোৰ কি হ'ল লেটি বেটি মই কি কৰিম কচোন কি মাতে মই মাত দেও চবে দেখোন তাক কলি বুলি মাতে হাও মাতবা পাৰে সেই বুলি মই তাক কিবা ভাল পাওঁ নেকি মই তোকহে ভাল পাওঁ তই সেইকাৰণে সোনকালে কিবা এটা কৰ তোৰ লগতে বিয়াত বহিম দে সঁচাকে কৈছে নে মই কেনেবা মিছাকে শুনছে নাই শুনৰ তেনেহ'লে তোক মই সঁচাই ভাল পাওঁ তোৰ দৰে চলি এটাক ভাল পাবা এৰি সেই বেঙা খাওঁটোৰ লগত মই বিয়াত বহিম ময়ো বলিয়া মই তোৰ প্ৰেমতে তই জাননে তোৰ মৰমে
বলিয়া মই তোৰ প্ৰেমতে তয়ে জাননে তোৰে মৰমে মোৰ কলিজাখন খালে তোৰে মৰমে মোৰ কলিজাখন খালে তোৰ গুলপীয়া গালে মোৰ হিয়াখন নিলে মোৰ হিয়াখন নিলে তোৰ গুলপীয়া গালে তোৰ গুলপীয়া গালে মোৰ হিয়াখন নিলে মোৰ হিয়াখন নিলে তোৰ গুলপীয়া গালে কেনে দেখিলে নোৱাৰো থাকিব অকলে অকলে তয়ে জাননে তো কেনে দেখিলে নোৱাৰো থাকিব অকলে অকলে তয়ে জাননে নেহেৰু পাৰ্কতে কৰিম পিৰিতি প্ৰেমত পৰিলো মই বেয়াকৈ জাননে কলৰ দোনা কাটি পাতিম বিয়াখনি হবিহি তয়ে মোৰ ঘৰৰ লখিমী হবিহি তয়ে মোৰ ঘৰৰ লখিমী তোৰ গুলপীয়া গালে মোৰ হিয়াখন নিলে মোৰ হিয়াখন নিলে তোৰ গুলপীয়া গালে তোৰ গুলপীয়া গালে মোৰ হিয়াখন নিলে মোৰ হিয়াখন নিলে তোৰ গুলপীয়া গালে তয়ে মোৰ পকৰি ৰেচনৰে চেনি আধা বইল কণী পকা পকা বিলাহী তয়ে মোৰ পকৰি ৰেচনৰে চেনি আধা বইল কণী পকা পকা বিলাহী মালভোগ কলৰ খোৱা তোৰে হৈছো মাতি লাহি কঁকাল দেখি বলিয়া মোৰ দেহাতী মৰম কৰি থাকিম তোকে দিনে ৰাতি তোকে নাপালে মই মৰি যাম কি জানি তোকে নাপালে মই মৰি যাম কি জানি তোৰ গুলপীয়া গালে মোৰ হিয়াখন নিলে মোৰ হিয়াখন নিলে তোৰ গুলপীয়া গালে তোৰ গুলপীয়া গালে মোৰ হিয়াখন নিলে মোৰ হিয়াখন নিলে তোৰ গুলপীয়া গালে ঘৰ গেল একদম বৰবাদ হয় এই মখাক পোহপাল দিয়াও কেনেকৈ ৰখাওঁতে এটা এটাকৈ ছাতিয়েই হ'ল ক'ত ঘটাওঁ এই মখাক মই কি কৰোঁ ঈশ্বৰ অ' বেটি হা
মই আজি স্কুলত নাযাওঁ কে মোৰ নীতি শিক্ষাৰ কিতাপ নাই বহিও নাই তোক ইমান দিনে ক'লো আনি নেদলি কালি ছাৰে মোক গালি পাইছি সঁচা কথা কলি তোৰ আৰু কি হলে মা অ বিটি এনেকে আৰু চলবা নৰি অ বিটি মোৰ ইউনিফৰ্মৰ ব্লাউজৰ পিঠিখন ফালবা কিমান দিন হ'ল তোক সদায় কৈ আছো তোৰ হুক্ষেপে নাই ঐ পিতি তই যে মোক মোবাইল দিম বুলি কৈছিলি পাহৰিলি নেকি মোৰ লগৰ চবৰে মোবাইল আছে মোৰহি নাই কি লাগে তো মোবাইল এই আগতে ইনকাম কৰ তাৰ পিছত দি মোবাইল পাবি ঐ পিতি আগতে মোবাইল তাৰ পিছতে ইনকাম এই ৰাঠিমতি মাকা ওপৰত মুখে মুখে উত্তৰ নিদিবি শালা মালাক ভাল হলি এই চলি ভাল হল হয় মোবাইল লাগে সেয়া দেখবা মিছা কথা তোক মোবাইল দিয়া নহব মই শিকলা নাজদো মোক মোবাইল লাগবই পঢ়া শুনা চলিক কিহৰ মোবাইল লাগে মই শিকলা নাজদো মোৰ লগৰ চবৰে মোবাইল আছে মোৰে নাই তই কলি কেনেকে হ'ব বাপৰে কেইডাল টকা পায়ে মই শিকলা নাজদো মোক মোবাইল লাগবই গোটাই তাক মোবাইল লাগে মোবাইল লৈছে আৰু দেখবা আছি মোক কিন্তু মোবাইল লাগে নেদাও বুলি কৈছো নহয় মই শিকলা নাজদো মোক মোবাইল লাগবই নেদাও বুলি কৈছো নহয় নেদাও এই ৰচোন ৰ তোলে মোক খা কিয় এনেকে জুলুম কৰি হা তন্দে মোৰ পকেট তোৰ ফালে আগবাঢ় চাব নৰা এটা এটাকে তোক মই ছাতিয়া মোবাইল দি আছো সঁচা কথা কলি এই চলকাই বেয়া কি মানুহে এন্দাল এনেকে বহি থাকবো না কি করবো ঘৰত একো এটা নাই যে গম পাছি নে নাই এ পিয়া তোৰ মা তই ইমান চিন্তা কৰিছে কিয়া হা ছাতিয়া পিক জন্ম দিওঁতে তই যিমান কষ্ট পাইছে ময়ো মোবাইল দিওঁতে সিমানেই কষ্ট পাইছো তই ইমান কিয় চিন্তা কৰিব লাগে যা ময়ো হাত ভৰিখন ধুই আহোঁ আৰু তইও বেগখন লৈ আহ তোৰ লগত এনেকে মেল পাতি থাকলি মোৰ ভাত নিমিলে মই এতিয়া যাওঁ দে ৰচোন তই নুবুজ কে যাওঁ দে মোৰ দেৰি হ'ব গম পাইছে নে যাওঁ দে হ ফুল তুলো বাই কালি লগ পাম দে ৰচোন বলি ৰচোন এই শুনাচোন শুনা এই ৰ'ব না তোমাক সেইদিনা মই লগ পোৱা নাছিলো জানো পাছলোতো কিয় তুমি সেই ডাইৰেক্টৰ নে ফাইৰেক্টৰ সেইজন নহয় জানো হেই গুড তাৰমানে তোমাৰ মনত আছে আছেতো কিয় নাথাকিব ৰ'বাচোন ৰ'বা হেৰি তুমি যে বিচাৰি আছিলা পালা না নাই পোৱাহে এই লুকটো লাগে মোক কৰা 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 এই লুকটো ধুনীয়া আৰু 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 আৰে তুমি দেখোন এক্টিং কৰিব জানা তুমি কৰিবা নেকি এক্টিং এক্টিং জানোতো আমাৰ ঘৰৰ চবে এক্টিং জানে আচলতে কি জানে নে নাই আমাৰ দেউতাহঁত গুৱাহাটীত থাকে কিন্তু মই গুৱাহাটী খুব বেয়া পাওঁ কাৰণে গাঁৱতে থাকোঁ আমাৰ আবুই যি এক্টিং কৰে ন কি কৰেনো কি কৰে মানে কোনোবাই যদি সোধে আবু তামোল আছে নেকি পাণ আছে নেকি নাই তোক ঠেং মৰা হিয়াৰে খাবাক লাগি তোক তামোল এখন নেযাওঁ না পাণ অলপ নাই আৰু আমাৰ পাণপতি নহয় আবুই সুধলি কি বুলি কয় জানানে গাছৰ পাত আছে নেকি সেইটো তোমাৰতো একো প্ৰব্লেম নহয় নহয়তো কিহৰ প্ৰব্লেম হ'ব আৰে ভাই তুমিতো কামাল কৰি দিলা ইমান ধুনীয়া এক্টিং তুমি মোৰ লগত এক্টিং কৰিব যাবই লাগিব এক্টিং কৰিব যাব লাগে চব পাৰো কিন্তু মই আপোনাৰ লগত এক্টিং কৰিব নাযাওঁ দেই শুনাচোন চিট দাদা কি কচোন তই এগুলা কি করছে কচোন আমার পিতিয়ার এখানে সাইকেল তাকো অবস্থাই নাই কেতিয়াবা আগৰ চেকা নুঘুৰে কেতিয়াবা পাছৰ চেকা নুঘুৰে সেইকাৰণে পিতাই লগত ৰেঞ্চ প্লাছ লৈ ঘূৰি ঘূৰিয়ে থাকে ক'ত বা কি হয় নাজানে দিচোন তইনো এগিলাখান কিয় কৰিব লাগে চাইকেলখন তই কিয় চুৰ কৰিব লাগে সেই চুৰ কৰা নাই নহয় ধেমালিহে কৰছো তামচা কৰছো তাতে আৰু তই বেয়া পাবা লাগে নে খেনে তামচা কেতিয়াবা কাৰোবাৰ লগত কৰে নেকি এই তই বেয়া পাইছা নেকি
মই বেয়া পোৱা নাই পিছে তই চাইকেলখন কালি দি থৈ আহিবি দে হ'ব দে পিছে মই যাওঁ দে দেৰি হ'ল নহয় যা। কে বাই কথা কি কি কৈছা তই মই একো বুজি পোৱা নাই দেই দাদাৰ লগত কিবা প্ৰেম চেম হৈছে নেকি হে কি যে ক তই মই কিন্তু গম পাইছো দে এই ইগলা একো নাই বুজছা বল 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 দেৰি হ'ল হে ৰাভন্তি শুনাচোন মোক মাতছি তোমাকে মাতিছো কওকচোন আচ্ছা হেৰি 1 নং হৰিকোট গাঁৱলৈ কোনফালে যায় বাৰু সেই যে ৰাস্তাটো দেখছি সিফালে যাই যাক এইটো ৰাস্তা নেকি হয় ঠিক আছে থেংক ইউ ৰবাচোন হেৰি তোমাৰ নামটো নকলা যে কে কম কোৱাচোন কি নাম তোমাৰ নালগে দক এনে ঠিকে আছে মই তেন যাওঁ দক ৰবাচোন ৰবা নামটো সুধিলে মই তোমাৰ ঘৰ নোলাওগৈ নহয় কোৱাচোন নামটো কি আছিলে তোমাৰ ৰবকচোন আপুনি কাৰ ঘৰত যাব বুলি ক'লা মাকনি কলিতাৰ ঘৰলৈ মাকনি কলিতা আপুনি মাকনি কলিতাক চিনি পায়নে নাই নাপাওঁ ছোৱালী চাব আহিছো হা মই তেন যাওঁ দক দেৰি হৈছে এই ৰবাচোন ৰবা নহয় দক ঘৰত কম দক ঐ বল মৰমি ঠেক নাযা হেই পিছতো যাম বল না জাষ্ট এ মিনিট মই চাব অহা মাকনি কলিতা নামৰ ছোৱালী এজনীয়ে নহয়তো কি কৰিছা মাইনা এইমাত্ৰ যে দুজনী ছোৱালী গ'ল তেওঁলোকক চিনি পোৱা চিনি পাও মাকনি বা মাকনি বা মানে মাকনি কলিতা মাকনি কলিতা তেওঁৰ ঘৰ কোনটো এই 2 নম্বৰ ঘৰটো মাকনি কলিতা ৰাইট ওরে মাজনী কওকচোন খুৰা তোর বলে বিয়া ইস আপনি কেনেকৈ গম পাইছি হে তই এনে এটা আবি তোর নাম সবেই জানে কি তোর মই বিয়া কথা গম নাপাম শিকলা বাদ দি বিয়া কেতিয়া আৰু বৰ্ত কৰো গুৱাহাটীৰ বিজনেছ কৰে গুৱাহাটীতে থাকে বিয়া কিন্তু মই মন্দিৰতে পাতিম খানা খাবা মাতবি কিন্তু দেই খানাত কিন্তু মই একদম যামেই যাম খুৰা কিন্তু অলপ বেছি কৰে দিয়ক তোর বিয়ার খানা কিন্তু মই খাবা পাবাই লাগব হ'ব দিয়ক যাওঁ দেই মাজনী যাওঁ দেই বিয়াৰ কথা কাকো নকওঁ বুলি ভাবছিলো সকলোৱে শুনিলে কি কৰবি আৰু উপায় নাই বল বল যাওঁ হে লংকে কি কৰবে কেলে মাছিলে কৈছো তো কলি সেই দিতেৰ পৰা মোক ৰখে মালি তই হে তোৰ দম আছে দম কিহু দমে বিয়া পাতাৰ দম বিয়া পাতাৰ তোৰ যদি দম আছে আমাৰ গাঁৱৰ মুনুৰ মন্দিৰটোক লাগি আহিবি তাতে মোৰ বিয়া পাতিম মই কইনা হ'ম তই এইগিলা কি কৈছে মই আকৌ তলা মুধই পোৱা নাই পিছতো তলা মুধা পাবি প্ৰথমতে গাঁৱৰ মুনুৰ মন্দিৰটোক লাগি আহিবি গম পাইছে আহিবি কিন্তু যাম মিছ নকৰবি যা সেইগলা বাদ দিয়ে তোৰ যদি সাহস আছে গাঁৱৰ মুনুৰ মন্দিৰটোক লাগি আহিবি কিয় ৱে খাও বিয়া পাতবে মানে এইগলা মানে চেনে বাদ দি মই কইনা হ'ম বিয়া পাতিম তোৰ যদি সাহস আছে তাকে লাগি আহিবি ঐ সাহসৰ কথা নকবি দেই আহিবি দেখিম যা তোৰ কিমান সাহস
লা 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 মই তোমাক ভাল পাওঁ কিমান জানানে আতিয়া গলৰ গুটি কিমান থাকে মোৰে লাউৰ জালি সৰগৰে পৰি বিয়া পাতিম তোমাক জানানে মই তোমাক ভাল পাওঁ কিমান জানানে আঠিয়া গলৰ গুটি যিমান থাকে মোৰে লাউৰ জালি সৰগৰে পৰি বিয়া পাতিম তোমাক জানানে মই তোমাক ভাল পাওঁ কিমান জানানে মই তোমাক ভাল পাওঁ কিমান জানানে গাঁৱৰ মানুহ মন্দিৰত গুলি মাতছিল একেইটো মাতছিল কোনো নাই দেখোন ইয়াকো ক'ত পায় साला सब बुटे कबाब में हाथी एक कुकुर तो धरी आको काम निकी जे अछि हि मोर मुट्टु खाइ पेलाक मोरा न साला खाइ पात फला जात ব্যায়াম বুলি কয় কি করলি তই এইবিলাক কি করলি হাও কারবার কি ওই কলি কলি তই একে মোর বুকুখন আনে ভাঙাদি টুকরা টুকরিকে ভাঙি পেলবা নালগিছিল তোর এটু কি চালা কি কচোন তই মোর বুকুত একে গুথর মারবা নাঙ্গিছিল এ বেংনা খাওয়া এ লংকে তন্তে মোক কেংকে হাপাতকেন দিলি কচোন তন্তে এনে করবে নালগিছিল বুঝছা প্রেম আৰু বিয়া দুটা বেলেগ বস্তু প্রেম সকলোতে হ'ব পাৰে চবুৰ লগতে হ'ব পাৰে কিন্তু বিয়াটো বৰ বেলেগ বস্তুৱে তন্তক মই কিমান কলো বোলে মোক বিয়া পাতিলো কিন্তু তন্তে নুশুনলি এও ৰণবীৰ চহৰত থাকে বিজনেছ কৰে অলপতে চিনাকি হলো এখেতক মোৰ মনৰ কথাটো কলো এখেতেও মোক মনৰ কথাটো কলাক বিয়া হলো বস ইমানে হলো আমাৰ লগত এনেকা তো পাকা খেলবা নালগিছিল দি তোমালোকে দুখ নকৰিবা মই তাৰো বন্দবস্ত কৰি থৈছো বেঙেনা খোৱা এয়া হল বগী এই বগীয়ে আহাচোন আহা তোমাৰ লগত বিয়া হ'ব দিয়া হাতখন দিয়া ঘুৰা এফালে ঘুৰা আহা গুড এক মিনিট ৰখা দেই এই পমিলিৰ বিয়া শুনো পাতি দিওঁ লাজ নকৰিবা আহা আহা লংকে এয়া পমিলি আজি পৰা তোমাৰ দিয়া হাতখন দিয়া গুড মাকনি 1 minute, man. Smile, baby, smile. Smile. Action.